হেল্ল' গাইজ, আজি মই আপোনালোকলৈ তিনিটা ৰেচিপি লৈছোঁ। এয়া লৈছোঁ মাছত মই দিছোঁ হালধি গুড়ি আৰু অকণমান দিছোঁ নিমখ। এতিয়া মই হালধি গুড়ি আৰু নিমখখিনি মাছখিনিত ভালদৰে সানি ল'ম। এয়া মই সানি লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দি দিছোঁ। কেৰাহীটো গৰম হোৱাত এতিয়া মই ইয়াতে মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি ভালকৈ গৰম হোৱাৰ পিছত এতিয়া মই ইয়াতে মাছখিনি দি দিছোঁ। মাছখিনি ভালদৰে ফ্ৰাই হোৱাৰ পিছত এতিয়া মই নমাই লৈছোঁ। এয়া মই আদা নহৰু পিচি লৈছোঁ, ধনিয়া পাত লৈছোঁ আৰু পিঁয়াজ কাটি লৈছোঁ। এয়া তেলখিনি গৰম হোৱাৰ পিছত এতিয়া মই কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। এতিয়া দিছোঁ মই আদা নহৰু পিচি থোৱাখিনি। এইখিনি ভালদৰে ৰঙচুৱা হোৱাৰ পিছত ইয়াতে মই দি দিছোঁ পিঁয়াজৰ পেষ্টখিনি। এইখিনি মই ভালকৈ লাৰি লোৱাৰ পিছত এতিয়া মই দিছোঁ ইয়াতে হালধি গুড়ি। এইখিনি ভালদৰে লাৰি লোৱাৰ পিছত এতিয়া মই দিছোঁ ইয়াতে অকণমান পানী। এতিয়া দিছোঁ মই ইয়াতে জলকীয়া গুড়ি। এতিয়া মই ইয়াতে দিছোঁ সোৱাদ অনুসৰি নিমখ অকণমান। এয়া এইখিনি ভালদৰে হৈ লোৱাৰ পিছত এতিয়া মই দিছোঁ ভাজি থোৱা মাছখিনি। এতিয়া দিছোঁ মই পানী অকণমান। এইখিনি অলপ সময়ৰ কাৰণে উতলিবলৈ দিম। এতিয়া মই ইয়াতে দিছোঁ কাটি থোৱা ধনিয়া পাতখিনি। এতিয়া মই আকৌ এইখিনিত অকণমান পানী দি লৈছোঁ। এয়া আমাৰ মাছৰ কাৰীখন হৈ গ'ল। এয়া লৈছোঁ পদিনাৰ পাত। এইখিনিৰে আমি চাটনি বনাম। এয়া পদিনাৰ পাতখিনি ভালদৰে কাটি লৈছোঁ। পাতখিনিত অকণমান নিমখ দি লৈছোঁ। আৰু এয়া লৈছোঁ মই কেইফুটামান নহৰু আৰু পিঁয়াজ কাটি লৈছোঁ, জলকীয়া আৰু ধনিয়া পাত লৈছোঁ। এতিয়া মই গোটেইখিনি মিক্সিত ভালদৰে এনেকৈ পেষ্ট বনাই লৈছোঁ। এয়া মই লৈছোঁ নেমু ৰস লৈছোঁ। এয়া মই নেমুৰ ৰসখিনি চাটনিখিনিত দি দিম।
নেমুৰ ৰসে যে দিব লাগে এইটো কোনো কথা নাই, আপোনালোকে যিকোনো টেঙাই দিব পাৰে। মোৰ তাত বেলেগ টেঙা নাছিল বাবে মই নেমুৰ ৰস দি দিলোঁ। এয়া আমাৰ চাটনিখিনি কমপ্লিট হৈ গ'ল। এয়া লৈছোঁ মই জাহাজী কল। এয়া কলৰ বাকলিখিনি গুচাই লৈছোঁ আৰু কলখিনি এনেদৰে কাটি লৈছোঁ। এয়া অকণমান পিঁয়াজ জলকীয়া কাটি লৈছোঁ। কেৰাহীটো গৰম হ'বলৈ দি দিছোঁ। কেৰাহীটো গৰম হোৱাত এতিয়া মই ইয়াতে দি দিছোঁ মিঠাতেল অকণমান। মিঠাতেলখিনি গৰম হোৱাত এতিয়া দিছোঁ পিঁয়াজ জলকীয়াখিনি। এইখিনি ভালদৰে ৰঙচুৱা হোৱাৰ পিছত এতিয়া মই দিছোঁ ইয়াতে হালধি গুড়ি অকণমান। এইখিনি ভালদৰে হোৱাৰ পিছত এতিয়া মই দিছোঁ কাটি থোৱা কলখিনি। এতিয়া মই সোৱাদ অনুসৰি নিমখ অকণমান দি লৈছোঁ। কলখিনি সিজিবলৈ মই এতিয়া ঢাকনি লগাই দিম অলপ সময়ৰ কাৰণে। এতিয়া দিছোঁ মই ইয়াতে অকণমান পানী। কলখিনি সিজি থাকিবলৈ মই এতিয়া আকৌ ঢাকনি লগাই দিছোঁ অলপ সময়ৰ কাৰণে। এয়া কলত থকা পানীখিনি শুহি যাবলৈ মই আকৌ ঢাকনি লগাই দিম অলপ সময়ৰ কাৰণে। এইখিনিৰ মাজতে মোৰ আপোনালোকলৈ এটা অনুৰোধ থাকিল, আপোনালোকে যদি মোৰ ভিডিঅ'টি চাই আছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মোৰ আহিব লগা ভিডিঅ'বোৰৰ ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে। এয়া আমাৰ কলৰ আঞ্জাখন কমপ্লিট হৈ গ'ল। আজিলৈ ভিডিঅ'টি ইমানতে, গতিকে বাই বাই এণ্ড টেক কেয়াৰ।